গাইস মাটি পেলাব গৈতো ওলাইছিলো তেলে আদায় হৈ থাকিলে আধা ৰাস্তাতে এয়া ঘুটি আৰু এতিয়া লুটি মুটি হৈ গ'ল চাওক তেলে আদায় মাথাই গৰম আৰু অলপমান কাৰণে জেগাত নাপালে এতিয়া আকৌ বাইক আনিব দিছো তো বাইক দি যাব লাগিব এয়া মোমাইৰ একদম পুৰা মাথাটো খুজুৱাইছে বোলে টেনচন তেলে খতম না এইটো চাই এনেকুৱা চুম এতিয়া তো এতিয়া বাইকটো আহিলে তেল আনিব যাম আৰু আমি ৰখি আছো বাইকটো আনিব দে দিছো মানে এতিয়া আহিলে পলাম আৰু তেল লৈ যাম এয়া আমাৰ বসন্তীখন গাড়ী যাব যেন তেন সাইড কৰিব পাৰিলো বাৰু এইটো আমাৰ পিছফালে গাঁওটো শিৱনগৰ না সৰি বিষ্ণুনগৰ বুলি কয় তো এনেকা ৰাস্তাত আছো আমি এতিয়া ৰখি বাইকটো আহিলে যাম या पानी टिंकी अबे क्या होगा iya saw guys এনেকা ৰৈছো ৰাস্তাত মই নুঠি আকৌ কেনে নহ'ব মইতো নাপাই বাৰু কেলেখন পাই এইটো চাই কিমান ওখ মইতো উঠিব নোৱাৰি দেই তো এতিয়া আমি তেল ঢালি পিনি মালটো আনলোড কৰি পিনি এতিয়া এইটো মালিকৰ ঘৰত গাড়ীটো ৰাখিলো এতিয়া ঘৰত গৈ আছো হা তো মালিৰে কোৱা এই মগে দি দে ক পানী নিয়ে না দেখে ফলে ফল এই ভুল ফল কি ফল আছে বোলে তাকে কৈ আছে আৰু কাব নেকি ল'ব নেকি মোক কম ল'লে মানে মালিকক কৈ দিম মই আমুক কায়াক এইটো বুলটো আৰু গুলটো লাগে বুলি ক'ত চিঙিব পাৰিব ইমান হা এইটো ক'ত চিঙিব পাৰিব ইমান এই পাৰিব ইমান ওলমি ওপৰত আছে হা আমাৰ গাঁৱলীয়া ৰাস্তা চাওক গাঁৱলীয়া ৰাস্তা হেৰে ক'ত আহিছে পেন ফাটা জাঙিয়া ফাটা নেকি অকল চাদা খাই থাকা হা তো আজি দেওবাৰ ন সেইকাৰণে পুৰা গাড়ী গৈছে ভাং ভুং কৈছে আৰু তো আমি যাব লাগিব আমি এইটো দেখিছো ন লাইনৰ তাৰটো ইফালে যোৱাটো লেফ্ট চাইডে যোৱাটো ইয়াৰ পৰা যাব লাগিব আৰু ই আছে মানুহকেইটাতো ৰাস্তাৰ কাষত কি পোক বুলি কয় এইটো কি পোক বুলি কয় এইটো কানু পোক নেকি শামুক পোক ইয়াৰ পৰা যাব লাগিব এতিয়া চাওক একদম ডেঞ্জাৰ ৰাস্তা অৰুণাচলৰ জাগা নিচিনা আৰু জংঘলে মংগলে যাব লাগে ইয়া চা ইয়া হ'ল লাইনৰ খুঁটি এইটো পানীপুৰ গাঁও আৰু ইয়াত পানীয়ে আছে সঁচাকে দেই বোকা লাগিলে একদম চাওক গাইছ যিহেতু আজি বাইকটো অনা নাই বাৰু মই নহ'লে সদায় বাইকটো লৈ আহে কিমান নো বাইকটো লৈ আহিম ন আধা লিটাৰ তেলটো জ্বলে বচাবৰ কাৰণে এই পইচা বচাবৰ কাৰণে আহিলো আৰু খোজকাঢ়ি এইটো চা পানী ভাঙি ভাঙি গৈ আছো ইয়া কেনেকা লাগিছে পানী ভাঙি আহোঁতে এইটো চাওক আইঅ মাইলা এয়া আমি পানী ভাঙি ভাঙি দুইজন গৈ আছো পানী তামাম খুজাই লেতেৰা এইটো চাওক গাড়ীত ऐसा मत करो मेरी जान अरे या इफाले गाड़ी को इधर रास्ता दी चाप पानीपुर अरे या ससाके बहुत पानी दे या अब या मेटेका गছ যদি লাগে আহিব মই জেগাটো দেখুৱাই দিম একদম ইয়াত কিন্তু ডাঙৰ ডাঙৰ মাছ ওলাই ৰাতিত ডাঙৰ ডাঙৰ মাছ ওলাই ইয়াত মাইকী মাছ মাগুৰ মাছ কি মাছ বুলি কয় আৰু শিঙি মাছ বাঙি মাছ আৰু ইয়া ঘুটি লুটি পুটি এইবাৰৰ ধান খেতি হৈ গ'ল লুটি ঘুটি কি কম গাইছ শালিকা ইয়া চাওক না আৰু বহুত দূৰ আছে মানে
1 কিলোমিটাৰ এটা শ্বৰ্টকাট মাৰিছো মানে এইটো ৰাস্তা দি যাব পাৰে দূৰ হয় সেইকাৰণে শ্বৰ্টকাট মাৰি দিছো আৰু অনলাইনৰ পৰা নামি দিলো অঁ এয়া আমাৰ ৰাস্তাটো ইয়াৰ পৰা গৈ আছো আৰু চিধাকে যাব লাগিব মিহি মিহিকে এইটো মানুহটো মানে দেই এইটো লিটিনৰ চেণ্ডেলটো আনিছে বোলে আৰু ইফালে ঘৰত বিচাৰি আছে বোলে কৈ দিলে লেকচাৰা তো পুৰা ভয় মানে লিটিনৰ এইটো হাগিব যোৱা চেণ্ডেলটোৱে লৈ আহিছে আৰু কিন্তু বেলচা মাৰি মাৰি মানে চেণ্ডেলটো ছিঙি গ'ল তো লিটিনৰ চেণ্ডেলটো লৈ আহিছে তো এতিয়া কৈছে ঠিক মোক যে কি বুলি ক'ব বুৰবকি ক'ম অকৰাই ক'ব বুলি কৈছে তই একো নকয় ন চেণ্ডেলটো ছিঙাৰ কাৰণে ইমাৰ্জেঞ্চিকে যে সেইকাৰণে লৈ আহিলে আৰু ভৰিৰ চেপত এয়া পালোঁ আৰু আমি মেইন ৰাস্তাটো ক'বলৈ গ'লে আৰু বেছি দূৰ নাই এয়া এইটো বাৰু অঁ এইটো বাৰু কিবা বোকা হোৱা নাই পালোঁ আৰু এইটো দেখিছেই আৰু গাইছ আমাৰ ইয়াৰ ভাগৱত পাঠ চলি আছে একদম পুৰা ৰাস্তাত মানুহ ভিৰ চাই থাকিব দেই ওচৰত পালে ভালকে দেখুৱাম মই হা তই শুনি গম পাই অঁ আহে তো আহে কৈ আহে আমি বেৰে আছো যি উঠি গম নাপায় মানে দা হৰিবল ক জোখা দিব লাগিব কি কম্প হে ভূমিকম্প এই ভূমিকম্প আহিছিলে ডাঙৰ ভাগ্যটো যে বাল আৰু না কি মাটিতো পাতা নাই পাতিলে গ'ল ভাগ্যটো বাল ক মই মাটিটো যে পাতা নাই পাতিলে কি হ'ল হয় চব মানুহকেইটা মৰিয়ে গ'ল হয় আৰু আপুনি ক'ৰ পৰা আহিলে চাইকেলৰ লাইচেন্স দেখ ক'ত গৈ আছো ক'ত বন্ধু আপন খাইছে নেকি এতিয়া মিলা লাগছে নেকি এদিন ইমান ভিৰ হৈ আছে যে ৰাধা কৃষ্ণ সাজিছে ফাল্টু ফাল্টা আখবাল গেলে নেকি আৰু ৰাধা কৃষ্ণ সাজিছে নেকি হেই যাবি আৰু গৰমত মিগে এইগুলো রাধা গেলে নাকি গাইস এই আমরা শুনছিলি সুন্দর করে রাধা হচ্ছে হাই কো কলে কলে সুন্দর আর এইবার রাধা র এলো কো এলো তো দেখিলে মুন্নকল দেখিছে চাগে ন কেনেকা ধুনীয়াকে একদম ছোৱালীসকল মানে ৰাধা সাজিছে আৰু ল'ৰাকেইটা কৃষ্ণ তো ল'ৰাকেইটাক দেখুৱাব নাপালো বাৰু এনিলে এতিয়া মই গাঁৱত আহি পালো ঘৰত পাব আৰু বেছি দূৰ নাই মানে দেই তো ইয়াত গৈছো মই ৰাস্তাই যিহেতু আমাৰ ইয়াত ভাগৱত পাঠটো আজি লাষ্ট হ'লে সেইকাৰণে পুৰা মানুহ হৈছে ধমাকাটাৰ মানুহ হৈছে একদম মিলাৰ নিচিনা তো মই যিহেতু কামত অলপ বিজি থকাৰ কাৰণে মানে ভালকে দেখুৱাব নাপালো তো আপোনালোকক যোৱাকালি ভিডিঅ'টো দেখুৱাম বুলি কৈছিলে তো দেখুৱাব নাপালো নেক্সট বছৰত আকৌ আপোনালোকে বাট চাই থাকিব নিশ্চয় আপোনালোকক দেখুৱাম দেই আৰু এয়া মামা বহুত দূৰ পালেগৈ মোৰ ঘূৰি পিনি এয়া চাওক একদম লুংগি দাঙি গৈ আছে আৰু দৌৰি ভোকে লাগিছে নে কি লাগিছে মানুহ পুৰা দৌৰি গৈছে আৰু গাইছ চাওক